হেল্ল' বন্ধুসকল, আজি মই আলোচনা কৰিব বিচাৰিছোঁ বহু চৰ্চিত MP কেণ্ডিডেট শুকুৰ আলীয়ে এবাৰ লোকসভা ইলেকশ্যনত কিমানটা ভোট পালে সেই বিষয়ে। যেহেতু তেওঁ ইলেকশ্যনৰ আগত বহু চৰ্চিত হৈছিল, কিন্তু সেই হিচাপত তেখেতে ভোট লাভ কৰিব পৰা নাই। তেখেতৰ মিটিঙত যিমান মানুহ হৈছিল সেই হিচাপত তেখেতে ভোট পোৱা নাই। তো আহক বন্ধুসকল, কোন সমষ্টিৰ পৰা কিমানটা ভোট পালে এই শুকুৰ আলীয়ে। তো প্ৰথমে মই আৰম্ভ কৰিম মানকাচৰ সমষ্টিৰ পৰা। সেই সমষ্টিত তেখেতে মুঠে কিমানটা ভোট লাভ কৰিছিল এয়া বন্ধুসকল, 762টা ভোট লাভ কৰিছে এই মানকাচৰ সমষ্টিৰ পৰা। তাৰপিছত দক্ষিণ হালমাৰা এই সমষ্টিৰ পৰা কিমানটা ভোট লাভ কৰিলে, 663টা ভোট লাভ কৰিছে। তাৰপিছত আহিছে ধুবুৰী সমষ্টিৰ পৰা। এই ধুবুৰী সমষ্টিৰ পৰা তেখেতে লাভ কৰিছে 666টা ভোট। তাৰপিছত আছে গৌৰীপুৰ সমষ্টি। এই গৌৰীপুৰ সমষ্টিৰ পৰা তেখেতে বহুত কেইটা ভোট লাভ কৰিছে, 1373টা ভোট লাভ কৰিছে। তাৰপিছত গোলকগঞ্জ সমষ্টি। এই গোলকগঞ্জ সমষ্টিৰ পৰা তেখেতে 717টা ভোট লাভ কৰিছে। তাৰপিছত বিলাসীপাৰা পশ্চিম সমষ্টিৰ পৰা কিমানটা ভোট লাভ কৰিছে, তো আহক। বিলাসীপাৰা পশ্চিম সমষ্টিৰ পৰা 630টা ভোট লাভ কৰিছে তেখেতে। তাৰপিছত বিলাসীপাৰা পূব সমষ্টিৰ পৰা বহুত কেইটা ভোট লাভ কৰিছে, 1046টা ভোট লাভ কৰিছে। তাৰপিছত গোৱালপাৰা পূব সমষ্টিৰ পৰা তেখেতে লাভ কৰিছে 739টা ভোট। তাৰপিছত গোৱালপাৰা পশ্চিম সমষ্টি। এই গোৱালপাৰা পশ্চিম সমষ্টিৰ পৰা তেখেতে লাভ কৰিছে 557টা ভোট। তাৰপিছত জলেশ্বৰ সমষ্টিৰ পৰা তেখেতে লাভ কৰিছে 612। এইখিনিতে এই 10টা সমষ্টিৰ পৰা তেখেতে মুঠ ভোট লাভ কৰিছে 7774টা। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে তেখেতে যদিও বহুত চৰ্চিত হৈছিল, তথাপিও 9টা ভোট যে হৈছে, টোটাল 9টা ভোটতকৈ তেখেতে বহুত ভোট কম লাভ কৰিছে। মুঠতে 9টা ভোটৰ সংখ্যা 8978টা, কিন্তু তেখেতেও 9টা ভোটতকৈও বহুত ভোট কম পাইছে, 7774টা ভোট লাভ কৰিছে তেখেতে।